নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসম বাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হ'ল 17 ফেব্ৰুৱাৰী। অসমৰ লগত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। ভূপেন বৰাই কয়, মই সুবিধাবাদী নহয়। বিজেপি দলৰ যিকোনো নেতা মন্ত্ৰী বা মন্ত্ৰীক সোধক, 10 বছৰীয়া বিজেপিৰ শাসনকালত কাৰোবাক ব্যক্তিগত স্বাৰ্থত কেতিয়াবা ফোন কৰিছোঁ নেকি? কিবা সুযোগ সুবিধা লৈছোঁ নেকি? আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ বিৰুদ্ধে ক'লে বহু বিস্ফোৰক মন্তব্য। কিয় কংগ্ৰেছক ত্যাগ কৰিছিল সেই সময়ৰ কথাও এফালৰ পৰা কৈ গ'ল হিমন্ত বিশ্ব শৰ্মা। ভূপেন বৰাৰ পদত্যাগৰ পিছত এতিয়া গৰম অসমৰ ৰাজনীতি। কংগ্ৰেছৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভূপেন বৰাই। যদি আজি চূড়ান্ত সিদ্ধান্ত জনোৱাৰ কথা কৈছিল, কিন্তু তেওঁ পুনৰ কংগ্ৰেছ দলত থাকিব সেই সম্ভাৱনা খুবেই ক্ষীণ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ভূপেন বৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা কথোপকথনত সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। সভাপতিগৰাকীয়ে কয় যে তেওঁৰ যিহেতু কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে, নিশ্চয় কোনো ৰাজনৈতিক দলত তেওঁ যোগদান কৰিব। যদি বৰাই যোগদান কৰে, তেনেহ'লে বিজেপিত যোগদান কৰাৰ কথাও বিবেচিত কৰা হ'ব। তেওঁক নিশ্চয় আন্তৰিক আদৰণি আৰু শুভেচ্ছা জনোৱা হ'ব।